নমস্কাৰ সকলোকে। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম আগন্তুক 2027 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ বাবে অসমীয়া ৰচনাৰ অতি গুৰুত্বপূৰ্ণ বিষয় অসমৰ ক্ষুদ্ৰ বা কুটিৰ উদ্যোগ সম্পৰ্কে। যিহেতুকে এই ৰচনাখন বিগত বৰ্ষতো আহি গৈছে, সেয়েহে আগন্তুক পৰীক্ষাৰ বাবে এই ৰচনাখন অতি গুৰুত্বপূৰ্ণ। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই থাকিব। আজি আলোচনাৰ মূল বিষয়বস্তুসমূহ হৈছে অসমৰ ক্ষুদ্ৰ বা কুটিৰ উদ্যোগৰ সংক্ষিপ্ত পৰিচয়, ক্ষুদ্ৰ বা কুটিৰ উদ্যোগ বুলিলে কি বুজা, অসমৰ ক্ষুদ্ৰ বা কুটিৰ উদ্যোগৰ প্ৰকাৰ, অসমৰ ক্ষুদ্ৰ বা কুটিৰ উদ্যোগৰ বৈশিষ্ট্য, অসমৰ অৰ্থনীতি আৰু কৰ্মসংস্থাপনত কুটিৰ উদ্যোগৰ ভূমিকা, অসমৰ সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণত ক্ষুদ্ৰ বা কুটিৰ উদ্যোগৰ ভূমিকা, ক্ষুদ্ৰ বা কুটিৰ উদ্যোগৰ সমস্যাৱলী, উন্নয়নৰ বাবে ল'বলগীয়া পদক্ষেপ, ব্যক্তি সমাজ তথা চৰকাৰৰ ভূমিকা, সামৰণি। অসম কৃষিপ্ৰধান ৰাজ্য হোৱাৰ লগতে ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগৰ ক্ষেত্ৰতো এক সমৃদ্ধ পৰম্পৰাৰ অধিকাৰী। কম মূলধন, স্থানীয় কেঁচামাল, পৰিয়াল ভিত্তিক শ্ৰমৰ সহায়ত গঢ়ি উঠা এই উদ্যোগসমূহে অসমৰ অৰ্থনীতি, গ্ৰাম্য জীৱন আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তাঁত শিল্প, বাঁহ বেত শিল্প, কাঁহ-পিতল শিল্প, মৃৎশিল্প, খাদ্য প্ৰস্তুতকৰণ আদি অসমৰ প্ৰধান কুটিৰ উদ্যোগ। বৰ্তমান সময়ত নিবনুৱা সমস্যা দূৰীকৰণ, আত্মনিৰ্ভৰশীলতা বৃদ্ধি আৰু গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ ক্ষেত্ৰত ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগৰ গুৰুত্ব যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। সেয়েহে এই উদ্যোগসমূহৰ উন্নয়ন, আধুনিকীকৰণ আৰু সংৰক্ষণৰ বাবে আমাৰ সকলোৰে সচেতন আৰু দায়িত্বশীল ভূমিকা অতি প্ৰয়োজনীয়। ক্ষুদ্ৰ বা কুটিৰ উদ্যোগ বুলিলে কি বুজা? ক্ষুদ্ৰ বা কুটিৰ উদ্যোগ বুলিলে কম মূলধন, সীমিত শ্ৰমিক, স্থানীয় কেঁচামাল আৰু সাধাৰণ সঁজুলিৰ সহায়ত ঘৰতে বা সৰু পৰিসৰত পৰিচালিত হোৱা উদ্যোগকে বুজায়। এই উদ্যোগসমূহ সাধাৰণতে পৰিয়ালৰ সদস্য বা স্থানীয় লোকসকলৰ দ্বাৰা পৰিচালিত হয়, যাৰ মূল উদ্দেশ্য হৈছে স্থানীয় সম্পদৰ সঠিক ব্যৱহাৰ, কৰ্মসংস্থাপন সৃষ্টি, আত্মনিৰ্ভৰশীলতা বৃদ্ধি, গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰা আৰু জনসাধাৰণৰ আয় বৃদ্ধি কৰা। অসমৰ তাঁত শিল্প, বাঁহ বেত শিল্প, কাঁহ-পিতল শিল্প, মৃৎশিল্প, খাদ্য প্ৰস্তুতকৰণ আদি হৈছে ক্ষুদ্ৰ বা কুটিৰ উদ্যোগৰ উল্লেখযোগ্য উদাহৰণ। অসমৰ ক্ষুদ্ৰ বা কুটিৰ উদ্যোগৰ প্ৰকাৰ। অসমত বিভিন্ন ধৰণৰ ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগে গঢ় লৈ উঠিছে। এই উদ্যোগসমূহে ৰাজ্যখনৰ অৰ্থনীতি, কৰ্মসংস্থাপন আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অসমৰ প্ৰধান ক্ষুদ্ৰ উদ্যোগ যেনে তাঁত শিল্প হৈছে অসমৰ আটাইতকৈ প্ৰাচীন আৰু জনপ্ৰিয় কুটিৰ উদ্যোগ। অসমৰ মহিলাসকলে ঘৰে ঘৰে তাঁতৰ গামোচা, মেখেলা চাদৰ, চেলেং, এৰী মুগা আৰু পাটৰ কাপোৰ আদি প্ৰস্তুত কৰে। এই উদ্যোগে বহু পৰিয়ালক আত্মনিৰ্ভৰশীল কৰি তুলিছে। বাঁহ বেত শিল্প। অসমত বাঁহ আৰু বেত সহজলভ্য হোৱাৰ বাবে এই উদ্যোগে বহুলভাৱে গঢ় লৈ উঠিছে। বাঁহ আৰু বেতেৰে ডলা, খৰাহী, অন্যান্য আচবাব, ফুলদানি, সজ্জাৰ সামগ্ৰী আদি বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা হয়। এই উদ্যোগে স্থানীয় শিল্পীসকলৰ কৰ্মসংস্থাপন আৰু আয় বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মৃৎশিল্প হৈছে অসমৰ এক পুৰণি ঐতিহ্যবাহী কুটিৰ উদ্যোগ। মাটিৰে কলহ, ঘটি, চাকি, ফুলদানি, খেলনা আৰু বিভিন্ন ব্যৱহাৰিক সামগ্ৰী তৈয়াৰ কৰা হয়। এই শিল্পই অসমৰ লোকসংস্কৃতি আৰু পৰম্পৰাক আজিও জীয়াই ৰাখিছে। কাঠশিল্প হৈছে অসমৰ আন এক উল্লেখযোগ্য কুটিৰ উদ্যোগ। দক্ষ শিল্পীসকলে কাঠেৰে আচবাব, দুৱাৰ খিৰিকী, মূৰ্তি আৰু বিভিন্ন সৌন্দৰ্যবৰ্ধক সামগ্ৰী তৈয়াৰ কৰে। এই উদ্যোগে বহু লোকৰ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে। কাঁহ-পিতল শিল্প হৈছে অসমৰ এক প্ৰাচীন আৰু বিখ্যাত কুটিৰ উদ্যোগ। বিশেষকৈ সৰ্থেবাৰী অঞ্চল কাঁহ-পিতলৰ সামগ্ৰীৰ বাবে সুপৰিচিত। এই উদ্যোগত শৰাই বটা, ঘণ্টা, কাঁহী, লোটা আদি বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা হয়। খাদ্য প্ৰস্তুতকৰণ উদ্যোগো হৈছে অসমৰ আন এক গুৰুত্বপূৰ্ণ ক্ষুদ্ৰ উদ্যোগ। আচাৰ, মধু, পিঠা, চাউলৰ গুড়ি, মছলা, শুকান খাদ্য আদি অন্যান্য সামগ্ৰী ক্ষুদ্ৰ পৰিসৰত উৎপাদন কৰি বজাৰত বিক্ৰী কৰা হয়। এই উদ্যোগে বিশেষকৈ মহিলা উদ্যোগীসকলৰ আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰাৰ লগতে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাতো সহায় কৰিছে। এই আটাইবোৰ ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগে অসমৰ অৰ্থনৈতিক উন্নয়ন, কৰ্মসংস্থাপন সৃষ্টি, গ্ৰাম্য অৰ্থনীতি শক্তিশালীকৰণ আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণতো উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে। অসমৰ ক্ষুদ্ৰ বা কুটিৰ উদ্যোগৰ বৈশিষ্ট্য। অসমৰ ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগসমূহে কিছুমান বিশেষ বৈশিষ্ট্য বহন কৰে, যাৰ বাবে এই উদ্যোগসমূহ গ্ৰাম্য অৰ্থনীতি, কৰ্মসংস্থাপন আৰু আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। প্ৰথমতে, এই উদ্যোগসমূহ কম মূলধন আৰু সীমিত পৰিসৰত প্ৰতিষ্ঠা কৰিব পাৰি। সেয়েহে কম পুঁজিৰ লোকেও সহজে এই উদ্যোগ আৰম্ভ কৰিব পাৰে। দ্বিতীয়তে, এই উদ্যোগসমূহত স্থানীয়ভাৱে উপলব্ধ কেঁচামাল যেনে বাঁহ বেত, মাটি, কাঠ, ৰেচমৰ সূতা আদি ব্যৱহাৰ কৰা হয়। ফলত উৎপাদন ব্যয় হ্ৰাস পায় আৰু স্থানীয় সম্পদৰ সঠিক ব্যৱহাৰ নিশ্চিত হয়। তৃতীয়তে, এই উদ্যোগসমূহ সাধাৰণতে পৰিয়ালৰ সদস্য বা স্থানীয় লোকসকলৰ দ্বাৰা পৰিচালিত হয়, যাৰ ফলস্বৰূপে গ্ৰামাঞ্চলত কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি পায় আৰু বহু পৰিয়াল আৰ্থিকভাৱে স্বাৱলম্বী হয়।
চতুৰ্থতে এই উদ্যোগসমূহে অসমৰ পৰম্পৰাগত শিল্প সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণত বিশেষ ভূমিকা পালন কৰে। বিশেষকৈ তাঁত শিল্প, কাঁহ পিতল আৰু বাঁহ বেত শিল্পই অসমৰ স্বকীয় পৰিচয় অক্ষুণ্ণ ৰাখিছে। পঞ্চমতে এই উদ্যোগসমূহ পৰিৱেশ অনুকূল। অধিকাংশ সামগ্ৰী প্ৰাকৃতিক কেঁচামালে প্ৰস্তুত কৰা হয়, ফলত পৰিৱেশৰ ওপৰত ইয়াৰ ক্ষতিকাৰক প্ৰভাৱ তুলনামূলকভাৱে কম। ষষ্ঠতে ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগসমূহে আত্মনিৰ্ভৰশীলতা বৃদ্ধি, আয় বৃদ্ধি, দৰিদ্ৰতা হ্ৰাস আৰু গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই বৈশিষ্ট্যসমূহৰ বাবেই ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগ অসমৰ অৰ্থনৈতিক উন্নয়ন, কৰ্মসংস্থাপন সৃষ্টি, আত্মনিৰ্ভৰশীলতা বৃদ্ধি আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ এক শক্তিশালী মাধ্যম হিচাপে পৰিগণিত হৈছে। অসমৰ অৰ্থনীতি আৰু কৰ্মসংস্থাপনত কুটিৰ উদ্যোগৰ ভূমিকা। অসমৰ ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগসমূহে ৰাজ্যখনৰ অৰ্থনীতি আৰু কৰ্মসংস্থাপন সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কম মূলধন আৰু স্থানীয় কেঁচামালৰ সহায়ত গঢ়ি উঠা এই উদ্যোগসমূহে বহু লোকৰ জীৱিকা নিৰ্বাহৰ অন্যতম মাধ্যম হৈ পৰিছে। প্ৰথমতে এই উদ্যোগসমূহে গ্ৰাম্য আৰু পিছপৰা অঞ্চলৰ বহু নিবনুৱা যুৱক যুৱতী আৰু মহিলাৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে, ফলত নিবনুৱা সমস্যা কিছু পৰিমাণে হ্ৰাস পাইছে। দ্বিতীয়তে তাঁত শিল্প, বাঁহ বেত শিল্প, কাঁহ পিতল শিল্প, মৃৎশিল্প আৰু খাদ্য প্ৰস্তুতকৰণ উদ্যোগে বহু পৰিয়ালৰ নিয়মীয়া আয়ৰ উৎস সৃষ্টি কৰি জীৱন যাপনৰ মান উন্নত কৰাত সহায় কৰিছে। তৃতীয়তে এই উদ্যোগসমূহে স্থানীয়ভাৱে উপলব্ধ কেঁচামালৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰাৰ লগতে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰিছে, ফলত স্থানীয় বজাৰ আৰু ক্ষুদ্ৰ ব্যৱসায়ৰ বিকাশ ঘটিছে। চতুৰ্থতে অসমৰ ক্ষুদ্ৰ কুটিৰ উদ্যোগত উৎপাদিত গামোচা, মেখেলা চাদৰ, মুগা, এৰী, বাঁহ বেতৰ সামগ্ৰী, কাঁহ পিতলৰ সামগ্ৰীৰ চাহিদা দেশ বিদেশতো বৃদ্ধি পাইছে, যাৰ ফলত ৰাজ্যৰ আয় বৃদ্ধিৰ লগতে অসমৰ পৰম্পৰাগত শিল্পৰ প্ৰচাৰ হৈছে। পঞ্চমতে ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগে মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাত বিশেষ ভূমিকা পালন কৰিছে। বিশেষকৈ ঘৰতে থাকি বহু মহিলাই বিভিন্ন কুটিৰ উদ্যোগৰ জৰিয়তে উপাৰ্জনৰ সুযোগ লাভ কৰিছে। এইদৰে অসমৰ ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগে ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়ন, কৰ্মসংস্থাপন সৃষ্টি, দৰিদ্ৰতা হ্ৰাস, আত্মনিৰ্ভৰশীলতা বৃদ্ধি আৰু গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাত উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে। অসমৰ সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণত কুটিৰ উদ্যোগৰ ভূমিকা। অসমৰ ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগসমূহে কেৱল অৰ্থনৈতিক উন্নয়নতেই নহয়, বৰঞ্চ ৰাজ্যখনৰ সমৃদ্ধ সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই উদ্যোগসমূহ অসমৰ পৰম্পৰাগত শিল্পকলাক আজিও জীয়াই ৰাখিছে। প্ৰথমতে তাঁত শিল্পই অসমৰ ঐতিহ্যবাহী বস্ত্ৰ যেনে গামোচা, মেখেলা চাদৰ, মুগা, এৰী আৰু পাটৰ কাপোৰৰ উৎপাদনৰ জৰিয়তে অসমৰ সাংস্কৃতিক পৰিচয় বিশ্ব দৰবাৰত উজ্বলাই তুলিছে। দ্বিতীয়তে কাঁহ পিতল শিল্পই শৰাই, বঁটা, ঘণ্টা, কাঁহী, লোটা আদি পৰম্পৰাগত সামগ্ৰী প্ৰস্তুত কৰি অসমৰ ধৰ্মীয়, সামাজিক তথা সাংস্কৃতিক অনুষ্ঠানসমূহৰ ঐতিহ্য অক্ষুণ্ণ ৰাখিছে। তৃতীয়তে বাঁহ বেত শিল্পই অসমৰ লোকশিল্প আৰু হস্তশিল্পৰ ধাৰাক জীয়াই ৰাখিছে। বাঁহ বেতেৰে নিৰ্মিত বিভিন্ন ব্যৱহাৰিক আৰু সজ্জা সামগ্ৰীয়ে অসমৰ চক্ৰ সংস্কৃতিৰ পৰিচয় বহন কৰে। চতুৰ্থতে মৃৎশিল্প, কাঠশিল্প আৰু অন্যান্য কুটিৰ উদ্যোগে স্থানীয় শিল্পীসকলৰ দক্ষতা, সৃষ্টিশীলতা আৰু পৰম্পৰাগত শিল্পকলাক নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখাত সহায় কৰিছে। পঞ্চমতে ক্ষুদ্ৰ কুটিৰ উদ্যোগত উৎপাদিত সামগ্ৰীসমূহে বিভিন্ন মেলা, প্ৰদৰ্শনী আৰু বজাৰৰ জৰিয়তে অসমৰ সংস্কৃতি আৰু ঐতিহ্যক দেশ বিদেশত পৰিচিত কৰি তুলিছে। এইদৰে অসমৰ ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগসমূহে ৰাজ্যখনৰ সাংস্কৃতিক পৰিচয় অক্ষুণ্ণ ৰখাৰ লগতে ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। ক্ষুদ্ৰ বা কুটিৰ উদ্যোগৰ সমস্যাৱলী। অসমৰ ক্ষুদ্ৰ বা কুটিৰ উদ্যোগসমূহে ৰাজ্যখনৰ অৰ্থনীতি আৰু কৰ্মসংস্থাপনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলেও এই উদ্যোগসমূহে আজিও বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। এই সমস্যাসমূহৰ ফলত উদ্যোগসমূহৰ উন্নয়ন বাধাগ্ৰস্ত হৈছে। প্ৰথমতে বহু উদ্যোগে পৰ্যাপ্ত মূলধন আৰু সহজ ঋণ সুবিধা নোপোৱাৰ বাবে উদ্যোগ সম্প্ৰসাৰণ কৰিব পৰা নাই। দ্বিতীয়তে আধুনিক প্ৰযুক্তি, উন্নত যন্ত্ৰপাতি আৰু প্ৰশিক্ষণৰ অভাৱৰ বাবে বহু উদ্যোগে উৎপাদনৰ মান আৰু পৰিমাণ বৃদ্ধি কৰিব পৰা নাই। তৃতীয়তে বৃহৎ উদ্যোগত উৎপাদিত সামগ্ৰীৰ সৈতে প্ৰতিযোগিতা কৰাটো ক্ষুদ্ৰ বা কুটিৰ উদ্যোগৰ বাবে কঠিন হৈ পৰে, যাৰ ফলস্বৰূপে বজাৰত তেওঁলোকৰ সামগ্ৰীৰ চাহিদা হ্ৰাস হয়। চতুৰ্থতে বজাৰ ব্যৱস্থা আৰু বিপণন সুবিধাৰ অভাৱত বহু উদ্যোগীয়ে নিজৰ সামগ্ৰী ন্যায্য মূল্যত বিক্ৰী কৰিব নোৱাৰে। পঞ্চমতে কেঁচা মালৰ অভাৱ বা মূল্য বৃদ্ধিৰ ফলতো উৎপাদন ব্যয় বৃদ্ধি পায়, যাৰ ফলত উদ্যোগীসকল বিভিন্ন আৰ্থিক সমস্যাৰ সন্মুখীন হয়। ষষ্ঠতে বহু উদ্যোগীয়ে চৰকাৰী আঁচনি, বিত্তীয় সাহায্য আৰু প্ৰশিক্ষণৰ বিষয়ে পৰ্যাপ্ত তথ্য নোপোৱাৰ ফলত সেই সুবিধাসমূহৰ পৰা বঞ্চিত হয়। প্ৰদত্ত সমস্যাসমূহ সময়মতে সমাধান কৰিব পাৰিলেহে অসমৰ ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগ অধিক শক্তিশালী হৈ ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়ন, কৰ্মসংস্থাপন সৃষ্টি আৰু আত্মনিৰ্ভৰশীলতা বৃদ্ধিত অধিক অৱদান আগবঢ়াব পাৰিব। উন্নয়নৰ বাবে ল'বলগীয়া পদক্ষেপ। অসমৰ ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগসমূহক অধিক শক্তিশালী আৰু প্ৰতিযোগিতামূলক কৰি তুলিবলৈ কিছুমান ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰাটো অতি আৱশ্যক। প্ৰথমতে
উদ্যোগীসকলক সহজ চৰ্তত ঋণ আৰু পৰ্যাপ্ত বিত্তীয় সহায় সহযোগিতা আগবঢ়াব লাগে যাতে তেওঁলোকে নিজৰ উদ্যোগ প্ৰতিষ্ঠা আৰু সম্প্ৰসাৰণ কৰিব পাৰে। দ্বিতীয়তে, আধুনিক প্ৰযুক্তি, উন্নত যন্ত্ৰপাতি আৰু দক্ষতা উন্নয়নৰ বাবে নিয়মীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে, যাৰ ফলত উৎপাদনৰ গুণগত মান আৰু উৎপাদনৰ পৰিমাণ বৃদ্ধি পাব। তৃতীয়তে, ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগৰ সামগ্ৰীৰ বাবে উন্নত বজাৰ ব্যৱস্থা, অনলাইন বিপণন আৰু ৰপ্তানিৰ সুবিধা বৃদ্ধি কৰিব লাগে যাতে উদ্যোগীসকলে নিজৰ সামগ্ৰীৰ ন্যায্য মূল্য লাভ কৰিব পাৰে। চতুৰ্থতে, চৰকাৰে বিভিন্ন আঁচনি, ৰাজসাহায্য আৰু প্ৰশিক্ষণ কাৰ্যসূচী অধিক ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ লগতে উদ্যোগীসকলক এই সুবিধাসমূহৰ বিষয়ে সচেতন কৰিব লাগে। পঞ্চমতে, স্থানীয় কেঁচামালৰ সহজলভ্যতা নিশ্চিত কৰাৰ লগতে গুণগত মানসম্পন্ন সামগ্ৰী উৎপাদনত বিশেষ গুৰুত্ব দিব লাগে যাতে এই সামগ্ৰীসমূহে দেশ বিদেশৰ বজাৰত সহজে প্ৰতিযোগিতা কৰিব পাৰে। ষষ্ঠতে, যুৱক যুৱতী আৰু মহিলাসকলক উদ্যোগী হিচাপে গঢ়ি তোলাৰ বাবে উদ্যোগিতা বিকাশমূলক শিক্ষা, প্ৰশিক্ষণ আৰু আৰ্থিক সহায় আগবঢ়াব লাগে। প্ৰদত্ত পদক্ষেপসমূহ সঠিকভাৱে ৰূপায়ণ কৰিব পাৰিলেহে অসমৰ ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগ অধিক শক্তিশালী হৈ ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়ন, কৰ্মসংস্থাপন সৃষ্টি, আত্মনিৰ্ভৰশীলতা বৃদ্ধি আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণত অধিক অৱদান আগবঢ়াব পাৰিব। ব্যক্তি, সমাজ তথা চৰকাৰৰ ভূমিকা। অসমৰ ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগৰ উন্নয়ন আৰু সংৰক্ষণৰ ক্ষেত্ৰত ব্যক্তি, সমাজ তথা চৰকাৰ তিনিওৰে সমানে দায়িত্ব আছে। কেৱল চৰকাৰী প্ৰচেষ্টাৰে এই উদ্যোগসমূহৰ সামগ্ৰিক উন্নয়ন সম্ভৱ নহয়। প্ৰথমতে, প্ৰতিজন নাগৰিকে স্থানীয়ভাৱে উৎপাদিত ক্ষুদ্ৰ কুটিৰ উদ্যোগৰ সামগ্ৰী ব্যৱহাৰ আৰু প্ৰচাৰ কৰিব লাগে। তদুপৰি নতুন উদ্যোগ প্ৰতিষ্ঠাৰ প্ৰতি আগ্ৰহী হোৱাৰ লগতে উদ্যোগীসকলক উৎসাহ আৰু সহযোগিতা আগবঢ়াব লাগে। দ্বিতীয়তে, সমাজে ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগৰ প্ৰতি জনসচেতনতা বৃদ্ধি, উদ্যোগীসকলক সহযোগিতা আৰু স্থানীয় সামগ্ৰী ব্যৱহাৰৰ অভ্যাস গঢ়ি তোলাত গুৰুত্ব দিব লাগে। লগতে নতুন প্ৰজন্মক এই উদ্যোগসমূহৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগে। তৃতীয়তে, চৰকাৰে সহজ চৰ্তত ঋণ, ৰাজসাহায্য, আধুনিক প্ৰযুক্তি, প্ৰশিক্ষণ, বজাৰ ব্যৱস্থা আৰু অনলাইন বিপণনৰ সুবিধা অধিক সম্প্ৰসাৰণ কৰিব লাগে। ইয়াৰ লগতে উদ্যোগীসকলৰ বাবে বিভিন্ন উন্নয়নমূলক আঁচনি ফলপ্ৰসূভাৱে ৰূপায়ণ কৰিব লাগে। চতুৰ্থতে, চৰকাৰে অসমৰ পৰম্পৰাগত কুটিৰ উদ্যোগসমূহৰ সংৰক্ষণ, আধুনিকীকৰণ আৰু দেশ বিদেশত প্ৰচাৰৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগে যাতে এই উদ্যোগসমূহ আৰু অধিক প্ৰতিযোগিতামূলক হৈ উঠিব পাৰে। ব্যক্তি, সমাজ তথা চৰকাৰে সমন্বিতভাৱে দায়িত্ব পালন কৰিলেহে অসমৰ ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগৰ বহুমুখী উন্নয়ন নিশ্চিত হ'ব। ইয়াৰ ফলত কৰ্মসংস্থাপন বৃদ্ধি, গ্ৰাম্য অৰ্থনীতি শক্তিশালীকৰণ, আত্মনিৰ্ভৰশীলতা বৃদ্ধি আৰু অসমৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু অধিক সুদৃঢ় হ'ব। গতিকে সামৰণিত ক'ব পাৰি যে অসমৰ ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগ ৰাজ্যখনৰ অৰ্থনীতি, কৰ্মসংস্থাপন, গ্ৰামোন্নয়ন আৰু সাংস্কৃতিক ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ ভেটি। এই উদ্যোগসমূহে কম মূলধন আৰু স্থানীয় কেঁচামালৰ সঠিক ব্যৱহাৰৰ মাধ্যমেৰে বহু লোকৰ জীৱিকা নিৰ্বাহৰ সুযোগ সৃষ্টি কৰাৰ লগতে আত্মনিৰ্ভৰশীলতা বৃদ্ধিত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। কিন্তু মূলধনৰ অভাৱ, আধুনিক প্ৰযুক্তিৰ সীমাবদ্ধতা, বজাৰ ব্যৱস্থা আৰু বিপণনৰ সমস্যাৰ বাবে এই উদ্যোগসমূহে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। সেয়েহে ক্ষুদ্ৰ কুটিৰ উদ্যোগৰ উন্নয়ন, আধুনিকীকৰণ আৰু সংৰক্ষণৰ বাবে ব্যক্তি, সমাজ আৰু চৰকাৰে সমন্বিতভাৱে দায়িত্ব পালন কৰাটো অতি প্ৰয়োজনীয়। এই উদ্যোগসমূহৰ বহুমুখী বিকাশ নিশ্চিত কৰিব পাৰিলেহে অসমৰ অৰ্থনৈতিক উন্নয়ন, কৰ্মসংস্থাপন সৃষ্টি, আত্মনিৰ্ভৰশীলতা বৃদ্ধি আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ অধিক সুদৃঢ় হ'ব। আত্মনিৰ্ভৰ আৰু সমৃদ্ধ অসম গঢ়ি তোলাত ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগৰ কোনো বিকল্প নাই। আজিৰ আলোচনাৰ ইমানতে অন্ত পৰিছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ সকলোকে। পৰৱৰ্তী ভিডিঅ'ত আন এক গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ সৈতে পুনৰ লগ পাম।